বেষ্ট অফ লাক গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি হ'ল 24 মাৰ্চ। চ' ইয়াৰ এটা গ্ৰুপ ৰানিঙৰ কাৰণে ৰেডি হৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু বহুতে কনফিউজ হৈ আছে চাই কেনে যে ট্ৰেকৰ ভিতৰত দৌৰি আছে কিয়। চ' এইটো অকণমান পিছত বুজাম, ৰানিংটো আগত ষ্টাৰ্ট হওক। ৰানিং ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকক ভালদৰে বুজাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া ৰানিং এয়াৰ ষ্টাৰ্ট হৈ গ'ল। আৰু ৰানিং ষ্টাৰ্ট হৈ গ'ল, এইটো কেই চক্কৰ মাৰিব লাগিব আৰু ট্ৰেকৰ ভিতৰত কিয় দৌৰাই আছে। চ' এইটো মই গোটেইখিনি বুজাই দিম, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে চেনেলটো নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। চ' বহুতৰে কনফিউজ আছে যে ট্ৰেক আগত এইটো আছিল, এতিয়া কিয় ভিতৰত হ'ল, কেইশ মিটাৰ ট্ৰেক হ'ল, বহুতো কনফিউজ হৈ আছে। চ' এইটো ভিডিঅ'ত মই আপোনালোকক জনাম, ভিডিঅ'টো চাইও থাকক আৰু কথাখিনি ভালদৰে শুনিও যাব। 1 নম্বৰ কুৱেশ্যন হ'ল যে ট্ৰেকৰ ভিতৰত কিয় দৌৰাই আছে। কাৰণ ট্ৰেকটো চেঞ্জ কৰা হৈছে। আগতে আছিল 400 মিটাৰ ট্ৰেক, এতিয়া হ'ল 320 মিটাৰ ট্ৰেক। আগত 1600 মিটাৰৰ কাৰণে 4 পাক দৌৰিব লাগিছে, এতিয়া 5 পাক দৌৰিব লাগিব। আৰু এইটো ট্ৰেক চেঞ্জ কৰাৰ এটাই কাৰণ, বহুত বৰষুণ হোৱাৰ কাৰণে বোকা হৈছে, বহুত পিছল হৈছে, তাৰ কাৰণে ট্ৰেক চেঞ্জ কৰি এতিয়া ভিতৰত ট্ৰেক বনোৱা হৈছে 320 মিটাৰ। এইটোত কোনো ধৰণৰ পিছল হোৱা নাই, একদম ধুনীয়া গ্ৰাউণ্ড হৈ আছে, একদম ভাল, দৌৰিও ভাল পাব। চ' এইটোত 5 চক্কৰ দিব লাগিব 1600 মিটাৰৰ কাৰণে। আৰু টাইমিংটো নিশ্চয় আপোনালোকে গমেই পায় কিমান টাইমিঙৰ ভিতৰত সোমাব লাগিব, এইটো আৰু ক'ব লগা বাৰে বাৰে দৰকাৰ নাই। চ' এইটোৱে আছিল কনফিউজ যে ট্ৰেকৰ ভিতৰত কিয় দৌৰাই আছে, কাৰণ ট্ৰেকটো চেঞ্জ কৰা হৈছে। আগত যিটো ট্ৰেক আছিল সেইটো বৰ্তমান চেঞ্জ কৰা হৈছে। আগতে 400 মিটাৰ আছিল, বৰ্তমান 320 মিটাৰ। এইখিনিয়ে। চ' ভিডিঅ'টো চাই থাকক আৰু চাওঁ কিমানজন পাছ কৰে এইটোত। মোৰ এটা আইডিয়া গোটেইখিনি পাছ কৰিব, কাৰণ যোনে ৰানিং কৰে সি পাছ কৰিবই। ইমান টাইমিং দিছে, চ' ইমান টাইমিঙৰ ভিতৰতে যদি ফেইল কৰে, চ' এইটো বেড লাক নিজৰ, কাৰণ সি ঘৰত কেতিয়াও প্ৰেক্টিছ কৰা নাই। যদি প্ৰেক্টিছ কৰিছে পাছ কৰিব 100%। চ' চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াৰ পিছত আপোনালোকক ৰানিং শেষ হোৱাৰ পিছত লং জাম্পৰো কেইটামান ভিডিঅ' দেখুৱাম। চ' চাব, লং জাম্পটো গ্ৰাউণ্ডটো বহুত ভাল হয়। চ' চাই ল'ব। 2টা গ্ৰাউণ্ড বনোৱা হৈছে লং জাম্পৰ, এটাত ভিৰ হয় বেছি, তাৰ কাৰণে 2টা বনোৱা হৈছে, দুয়োটাতে লং জাম্প মৰা হয়। চ' চাব এতিয়া ভালদৰে। আৰু এতিয়া ৰানিং খতম হ'ল, আৰু এতিয়া আপোনালোকক লং জাম্পলৈ লৈ যাম। বলক এতিয়া লং জাম্পলৈ। আৰু এয়া লং জাম্পত ৰেডি হৈ আছে। বেষ্ট অফ লাক। লং জাম্প মাৰিব, এইবিলাক ৰানিং পাছ কৰা ল'ৰা হয়, আৰু ইয়াত লং জাম্প মাৰিব। চ' বলক এতিয়া লং জাম্পৰ ভিডিঅ'টো চাই লওঁ। চ' এয়া লং জাম্প মাৰি আছে, কাৰণ অকণমান পিছল আছে, তাৰ কাৰণে বুট জোতা দি মাৰি আছে। আপোনালোকেও মাৰিব পাৰে, কোনো কথা নাই। আৰু ৰং যিটো ফাউল বুলি কয়, সেইটো অলপ চাই চিন্তি মাৰিব। জাম্প কৰাৰ পিছত বেক হৈ নাযাব, বেক হৈ গ'লে নিজৰে মাইনাছ পইণ্ট। কাৰণ বেক হৈ যিমান যাব সিমান তাৰ পৰাই হিচাপ কৰা হ'ব। চ' এইটো আগৰ পৰাই গম পাই নিশ্চয়। চ' এইটো অলপ নিজৰে ধ্যান ৰাখিব। এইখিনিয়ে আছিল ৰানিং আৰু লং জাম্পৰ ভিডিঅ'। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় আই অসম।